হেল্ল' বন্ধুসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি যাবলৈ ওলাইছোঁ ৰাণীলৈকে, আহক। আৰু আমি এতিয়া আহি পালোঁ আমহিত থকা ৰেইনব' নাৰ্চাৰী। আৰু এই নাৰ্চাৰীখনতে আমি কিছু গছৰ পুলি ল'ম আৰু এই গছ পুলিবোৰে আমি ৰাণীত আজি ৰোপণ কৰিম। এইটো কি গছ হয়? এইটো আৰু আমি আহি পালোঁ ৰাণী। অলপ আগতে আমাৰ অলপ মাটি আছে, এই মাটিখিনিতে আমি যাম, তাতে আমি গছৰ পুলিখিনি ৰুম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আমি আহি পালোঁ আৰু গাড়ীৰ পৰা গছৰ পুলিখিনি নমাই লওঁ। লগতে গছৰ পুলিৰ কাৰণে আমি নেট আনিছোঁ, গ্ৰীণ নেট। দুজন কাম কৰা মানুহ লৈছোঁ আমি। আৰু এইটো ৰাস্তা দি সোমাই গ'লে অলপ আগতে আমাৰ মাটি আছে। কাম কৰা মানুহ আছে, ৰাস্তাটো অলপ বেয়া, বৰষুণ দি আছিল, বোকা হৈ আছে ৰাস্তাটো। তাৰ মাজে মাজে গৈ আছোঁ আমি লাহে লাহে। এয়া কাম কৰা মানুহকেইজনে বাঁহ কাটি আছে, কাৰণ গছ পুলি ৰুলেই নহ'ব, গছৰ পুলি ধুনীয়াকৈ আৰ দি ৰাখিব লাগিব, গৰু ছাগলী নোখোৱাকৈ। পৰিৱেশ কিন্তু বহুত ধুনীয়া, বৰ সুন্দৰ বতাহ মাৰি আছে, বাহনি বাৰী, তাৰ তলতে বহি কাম কৰি আছে, বৰ ধুনীয়া। আৰু এয়া চাওক, গাহৰি আৰু চৰাই, গাঁৱলীয়া পৰিৱেশ ধুনীয়া। অকণমানকৈ ধৰিলোঁ।
কিন্তু পৰিৱেশ মজা। এইখিনি মাটিত আজি আমি গছ লগাম, গছৰ পুলি আনিছোঁ। চাওক ৰাইজ, নাজাৰা চাওক। আমি প্রথম গছ পুলি রুই দিল আমার মাটিত। গরু গছ রয়েছে দেই, গরু কি গছ রয়েছে আমি, গরু গরু। আর রুম সেইফালে গাঁটা খান্দি আছে। গছপুলি গৰু আনিছোঁ, গৰু 20ডাল, নিম আনিছোঁ। গোটেই বাউণ্ডেৰীত লগাম, আৰু লগাম পিছলৈকে। আজি আধা লগাম, বাকী পিছলৈকে আকৌ লগাম। চাই থাকিব আপোনালোকে। এয়া 2 নম্বৰ লগাব গৈ আছোঁ। ভৱিষ্যতে ডাঙৰ প্লেনিং লৈ আছোঁ গাইছ। ইয়াতে আগতে গছবিলাক ৰুই লওঁ, ভৱিষ্যতে ডাঙৰ প্লেনিং আছে, সপোন। কিবা এটা মানে ডাঙৰ এটা কৰাৰ এইখিনি মাটিত সপোন আছে। সেইকাৰণে আৰম্ভণিয়ে গছ পুলি ৰুই আছোঁ। কাৰণ অক্সিজেন মেইন। আমি জীয়াই থাকিব লাগিলে অক্সিজেন লাগিব। অক্সিজেন লাগিলে আমাক গছ লাগিব। সেইকাৰণে প্ৰথমে গছ, তাৰপিছত বাকী। আৰু এনেকৈ গছৰ চাৰিওফালে নেট দিয়া হৈছে, গৰু ছাগলী খাব নোৱাৰাকৈ। এনেকৈ লাইনকৈ গছ পুলিবিলাক ৰুইছোঁ। গোটেইকেইডালতে বাঁহ দি নেট দিয়া হ'ব, নহ'লে গৰু ছাগলী খাই পেলাব। আৰু পিছলৈকে মই গোটেই বাউণ্ডেৰীত ফেঞ্চিং লগাম। কাম শেষ কৰিলোঁ, এতিয়া খোৱাৰ সময়। ভোক লাগিছে। কাষতে খুৰাৰ ঘৰ আছে, খুৰাৰ ঘৰতে আমি ভাত বনাব দিছিলোঁ। এনে অহা নহয়, কেতিয়াবা কাম থাকিলে আহোঁ। আজি আহিছিলোঁ কাৰণে ভাত বনালে। খুৰাৰ ছোৱালীজনীয়ে গোটেইখিনি বনাইছে। লোকেল মুৰ্গী বনাইছে, ভেন্দি ভাজি আৰু দাইল। আৰু লগত আছে এইকেইজন, মোৰ ভাইটি। বিশেষ একো নকওঁ, খাওঁ ৰাইজ।
বুবো মাছ এয়া আজি খানাৰ ৰান্ধনি মোৰ পুৰা ছোৱালী মানসী বৰ ভাল বনাইছে কিন্তু একদম খাই দিলোঁ ভালকৈ এয়া খোৱা বোৱা শেষ হ'ল তাৰপিছতে বেটীৰ লগত অলপ খোজকাঢ়ি আছোঁ কাষতে এখন বাঁহৰ দলং আছিল আৰু আহি গ'ল বৰষুণ আৰু মোৰ ভিডিঅ'টো ইমানকৈ সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আগলৈ লগ পোৱা এয়া বৰষুণ আহিল অলপ আগতে একদম ৰ'দ দি আছিল এতিয়া দিল বৰষুণ এই চাওক আমাৰ অৱস্থা আমি আছোঁ ছাতিৰ তলত আৰু এই আমাৰ কোন হয় এয়া ছায়া বৰষুণ